নমস্কাৰ। হেল্ল' ভিউৱাৰ্ছ, আমাৰ ইউটিউব চেনেল আশা ষ্টুডেণ্টছলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও এপিছ'ড আপলোড কৰা হৈছে। আজিৰ এপিছ'ডটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ নিউমাৰলজিৰ বিষয়ে। ডক্টৰ বিনাথ অকাল চায়েন্স ইনষ্টিটিউটৰ ফাউণ্ডাৰ প্ৰফেচৰ ডক্টৰ দেৱজিৎ নাথ ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰক নমস্কাৰ জনাইছোঁ। Thank you. ছাৰ, মই নিউমাৰলজিৰ বিষয়ে এইটো কাৰণেই আজি ছাৰৰ বিষয়ে জানিব বিচাৰিছোঁ। মই যেতিয়া ইয়াৰ ষ্টুডেণ্ট হোৱাৰ আগত মই ছাৰৰ কেইটামান ইউটিউবত ভিডিঅ' চাই পেলানি বহুত আপ্লুত হৈছিলোঁ আৰু সেইখিনি মই প্ৰেক্টিকেল কৰি চাইছিলোঁ। আৰু যিখিনি প্ৰেক্টিকেল কৰি চাইছিলোঁ একজেক্টলি সেইখিনি একদম কাৰেক্ট হৈছে। মই ইলেকশ্যনৰ উলিয়াইছিলোঁ, তাৰপিছতে আমাৰ ক্ৰিকেটৰ যি ৰিচেণ্ট হৈ গৈছে খেল তাৰ উলিয়াইছিলোঁ, তেনেকৈ মোৰ এক্সামৰ উলিয়াইছোঁ, একজেক্টলি তেনেকেই হৈছে। গতিকে ছাৰ, মই জানিব বিচাৰিম যে নিউমাৰলজিৰ ৰহস্যটো কি আচলতে? আমি ইয়াক প্ৰয়োগ কৰি আমাৰ জীৱনৰ কিছু পৰিঘটনাবিলাক সাল সলনি কৰিব পাৰোঁনে? এটা পজিটিভ ভাইবছ আমি আনিব পাৰোঁনে? নিশ্চয়। নিউমাৰলজি প্ৰথম মই এষ্ট্ৰলজিৰ আগত মই হস্তৰেখা যিটো পেলমিষ্ট্ৰি কোৰ্চ কৰিছিলোঁ। তেতিয়া মানুহবিলাক কৈছিলে নিউমাৰলজি কিবা বুলি এটা হেৰি আছে, গাড়ী মটৰ কিনা যায় নেকি আছে, মইতো বুজি নাপাওঁ কি আছে। আৰু সেই সমস্যাটোত তেতিয়া মই ষ্টাডি কৰোঁতে ভাবিছিলোঁ, কাৰণ হায়াৰ যিটো এডুকেশ্যন থাকে BMA লেভেলতহে মানে নিউমাৰলজি শিকোৱা হয়, প্ৰাইম ষ্টেজত কৰা নাযায়। তেতিয়া ভাবিলোঁ নিউমাৰলজিটো কি আছে, সেই বিষয়ে প্ৰথম মোৰ কালেকশ্যন আছিলে কিৰোজ নিউমাৰলজি বুলি। তাৰ পৰা মই চালোঁ ৱেষ্টাৰ্ণাৰ্ছ কিছুমান নাম দিছে আৰু নিউমাৰলজি তাৰ সংখ্যাবিলাক দিছে। চালোঁ, মই দেখিলোঁ যে না, মোৰ লগত একো মেচিং হোৱা নাই। তাৰপিছত সেইবিলাক মই বাদ দিলোঁ। বাদ দিয়াৰ পিছত তেনেদৰে যেতিয়া মই পেলমিষ্ট্ৰি এষ্ট্ৰলজি প্ৰেক্টিচ কৰিলোঁ, মানুহবিলাকে মোক সোধে যে মোৰ কি হ'ব, চাই দিবলৈ কিবা এটা হয়। মই এতিয়া ভাবিলোঁ তেনেকে মানুহবিলাকৰ বিষয়ে যিকোনো সুধিলে মই কেনেকৈ হ'ব। সেইকাৰণে ভাবিলোঁ যে ইয়াত কিবা উপায় আছে নেকি, যে মই কিবা নতুন তত্ত্বৰ উদ্ভাৱনৰ মাধ্যমত ক'ব পাৰোঁ নেকি। তেতিয়া এটা কথা ভাবিলোঁ যে অসমৰ যিবিলাক মানুহ আছে তেওঁলোকে জন্মৰ যিটো তাৰিখ মানে বাৰ বিষয়ে ইমান নলেজ নাই। বাৰটো মনত থাকে, কিন্তু চন তাৰিখৰ বিষয়ে ক'ব নোৱাৰে। তাৰপিছত সেইটো কথা মই চিন্তা কৰিলোঁ। মই ভাবিলোঁ এটা কথা, মানুহবিলাকৰ যিটো নাম আছে, গতিকে নামৰ মানে লৈ পেলাই তাৰ পৰা কিবা জানিব পৰা ব্যৱস্থা আছে নেকি, সেইটো মই চেষ্টা কৰিলোঁ। সেইকাৰণে আৰু কিৰোৰ ভাগৰ যিটো নিউমাৰলজিকেল মানে এলফাবেটিক যিটো নাম্বাৰটো মই সেইটোৱে ল'লোঁ। লোৱাৰ পিছত মোৰ নিজৰ লগতে যত যিমান আছিলে চিনা পৰিচয় থকা চবৰে মই নামবিলাক, ঘটনাবিলাক মানে সংগ্ৰহ কৰিলোঁ। সংগ্ৰহ কৰাৰ পিছত নিউমাৰলজিটো মই এপ্লাই কৰিব চেষ্টা কৰিলোঁ, যিহেতু কেনেকৈ ফাইণ্ডিং কৰিব পৰা যায়। সেইভাগে গৈ মই চালোঁ, দেখিলোঁ যে তাত 9টা নম্বৰতেইতো চব খেল আছে। কাৰণ 9 নম্বৰক লৈ পেলাইতো হাজাৰ, লাখ, কোটি, বিলিয়ন, ট্ৰিলিয়ন এইবোৰ গুচি যায়। তেতিয়া মই ভাবিলোঁ যে ইয়াৰ ওপৰত অলপ ডিপ ৰিচাৰ্চ কৰা হওক, আৰু যিমানটো কেপাচিটিৰ সময় মই পাইছিলোঁ সেই সময়ছোৱাটোত তাৰপিছত মই কিছু ষ্টাডি কৰিবলৈ আৰম্ভ কৰিলোঁ। দেখিলোঁ এটা বস্তু যে নাম্বাৰবিলাকৰ 157 এটা ক্লাছ আহি গ'ল, আৰু 369টো এটা ক্লাছত আহি যায়, আৰু 242 এটা ক্লাছত মই দেখিলোঁ যে এইকেইটাৰ লগতে এইকেইটাৰ সম্পৰ্ক আছে। তাৰপিছত লাহে লাহে মই সেইখিনি ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু প্ৰথম মোৰ যিখন মহাউপায় গ্ৰন্থ আছিলে তাত মই কিছু দিছিলোঁ, আৰু পিছত যেতিয়া মোৰ ছেকেণ্ড মানে এডিশ্যন যিটো আহিলে, যিটো চন্দ্ৰ প্ৰকাশে পাব্লিছ কৰিছে, তাত মই দিছোঁ। আৰু মানে যিখিনি নিউমাৰলজি থিয়ৰী, এটা সৰু থিয়ৰী হৈ পেলাই ইমান বঢ়িয়া ৰিজাল্ট দিয়ে, সেইটো আউটষ্টেণ্ডিং। মই ছাকচেছফুল সেইটো বিষয়ত, আৰু মানে ফিলিং প্ৰাউড যে যিমানবিলাক মোক মোৰ ৰিলেটিভছ আছে, চিনা জনা আছে, চবেই তাক প্ৰয়োগ কৰি পেলাই সুন্দৰ ব্যৱহাৰ কৰি আহিছে, সফল হৈছে। গতিকে সেইকাৰণে কি হয়, নিউমাৰলজি যিটো মোৰ থিয়ৰী মই বনাইছিলোঁ সেইটো আন কাৰো লগত নিমিলে, আৰু ইয়াৰ একুৰেচি লেভেলো খুব মানে হাই, আৰু সেইটো একচুৱেলি
ঘটনাবিলাকৰ প্ৰেক্টিকেল এক্সামিনেশ্যন আৰু অবজাৰভেশ্যন কৰাৰ পিছতহে এইটো মানে নিউমাৰলজি থিয়ৰিটো মই বনাইছো আৰু ইয়াত দেখিছো যে একচুৱেলি কোনোটো ভাল নহয় নম্বৰ কোনোটো বেয়া নহয় কেৱল মাত্ৰ তেওঁৰ যিটো নম্বৰ দি আহিছে যেনেকে ধৰক এজন ব্যক্তি 40-50 বছৰ হৈ গ'ল সেইটো নামেই চলি আছে তাৰ পিছতো তেখেতেতো নাম বদলি কৰিব নোৱাৰে কাৰণ সেইটোৱেদি অলৰেডি চিনা পৰিচয় হৈ গ'ল ঠিক সেইদৰে এজন ব্যক্তিৰ মানে যিটো নিউমাৰলজিত হেৰি আছে নাম্বাৰ সেইটো নাম্বাৰটো সেইটো ক্লাছৰ মতে যদি কাম কৰা যায় তেতিয়াহ'লে তেওঁ বেনিফিট পায় সেই মানে ই হৈছে মূল বিষয় গতিকে কোনোটো ভাল আৰু কোনোটো বেয়া বুলি কথা নাই কিন্তু এটা কথা ঠিক যিবিলাক মেলাফিক প্লেনেট আছে লাইক Saturn আৰু ৰাহু আছে ইয়াতৰ Saturn নম্বৰ 8 আছে ৰাহুৰ নম্বৰ আছে 4 গতিকে তেওঁলোকৰ সেইখিনি সেই সকল ব্যক্তিৰ কাৰণে বা সেইটো বছৰ এখন দেশৰ কাৰণে যদিহে হাৰমনি নাথাকে তেতিয়াহ'লে কিছু অলপ ট্ৰাবল প্ৰব্লেমৰ মাজেদি তেওঁলোক যাব লগা হয় গতিকে সেইটো দেখা গৈছে সেইকাৰণে যদি এজন ব্যক্তিৰ যদি নাম্বাৰ 8 আছে তেতিয়াহ'লে তেওঁ 4 2 या 8 নাম্বাৰ গাড়ী ল'ব পাৰে নাৰী ল'ব পাৰে বাৰী ল'ব পাৰে ইয়াত মানে সেইভাগে তেনেকে তেওঁলোকে কৰিব পাৰে ইয়াত কোনো অসুবিধা মানে সৃষ্টি নহয় আৰু আমাৰ ইয়াত বাকি ইউটিউবৰ সকলো ব্যক্তিৰ সহায়ক হোৱাকৈ মই ক'লো যেতিয়া এজন ব্যক্তি এখন গাড়ী ল'ব বিচাৰে বা যেতিয়া মানে বিবাহ কৰিব বিচাৰে সেইটো কি হয় যে মেচিং হয় নে নহয় কোনখন গাড়ী কোনজন পাৰ্টনাৰ কোনগৰাকী পাৰ্টনাৰ ল'ব লাগে তেতিয়া যদি নিউমাৰলজি এপ্লাই কৰা যায় তেতিয়াহ'লে বেষ্ট আৰু গাড়ীৰ ক্ষেত্ৰত কালাৰতকে মই দেখিলো যে নাম্বাৰটো বেছি ইম্পৰ্টেণ্ট কিয়নো এটা কোম্পানীৰ বা এটা ব্ৰেণ্ডৰ মানে যি গাড়ী আছে সেইটো ঠিক 4টা 5টা বা 7টা কালাৰ আছে আৰু অসংখ্য গাড়ী আছে গতিকে সেইটোতো সম্ভৱ নহয় সেইকাৰণে কিন্তু এখন গাড়ীৰ এগেইনষ্টত এটা এই নাম্বাৰ থাকে যেটো নাম্বাৰ 4টা সংখ্যাৰ হয় যেনেকে ধৰি লৈছো যে গুৱাহাটী আছে A01 আছে গতিকে A01 টো গুৱাহাটীৰ লক্ষ লক্ষ গাড়ী আছে তাত একো নাই কিন্তু সেইটো সিৰিজত এই 4টা সংখ্যাৰ যেটো মানে নাম্বাৰৰ যেটো গাড়ী সেইটোহে ইম্পৰ্টেন্ট গতিকে সেইটো মেচিং হৈছে নে নাই তাক চাব লাগে যেটো পৰীক্ষা প্ৰমাণ আৰু ইয়াৰ পূৰ্বে যেটো আছিল মোৰ গৱেষণা তাৰ পৰা 1000% কাৰেক্ট হিচাপত প্ৰমাণিত হৈ আহিছে গতিকে নিউমাৰলজিটো works very well আৰু ব্যক্তিয়ে দৈনন্দিন জীৱনত সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰে আৰু মই ভাবো যে আমাৰ যিখন ষ্টুডেন্ট আছে তেওঁলোকেও নিজৰ অভিজ্ঞতা নিউমাৰলজিৰ মাধ্যমত দিব পাৰে গতিকে নিউমাৰলজিটো কাম কৰে ইয়াত কোনো সন্দেহ নাই বেলেগৰ নিউমাৰলজি মই কথা ক'ব নোৱাৰো কিন্তু মই যিখিনি উদ্ভাৱন কৰিছো সেইখিনি আৰু অলৰেডি মই সেইখিনি বস্তু মই নিজে লাইফত ব্যৱহাৰ কৰি মই সফল হৈছো গতিকে নিউমাৰলজি ইজ দ্য বেষ্ট মানে এটা ব্ৰাঞ্চ অফ মানে সায়েন্স সায়েন্সৰ এটা ব্ৰাঞ্চ হিচাপত ব্যৱহাৰ কৰি হয় স্যাৰ আৰু আমাৰ যেটো নেম চাই তেনেকে নিউমাৰলজি চাই পেলাই আমি ৰেমেডি দিব পাৰিম পৰা যায় ধৰি লৈছো আপোনাৰ কিবা মানে এটা এক্সামিনেশ্যন আছে এক্সামিনেশ্যনটো দেখিছো যে আপোনাৰ মানে সপক্ষে নাই কাৰণ ধৰক মেট্ৰিক পাছ কৰিব লাগিব হাই সেকেন্ডাৰী পাছ কৰিব লাগিব ডিগ্ৰী পাছ কৰিব লাগিব গতিকে সেইটো তাৰ বিপৰীতে আহি গ'ল তো চাকৰি বাকৰি ক্ষেত্ৰত বলে এইটো হলো হ'ব নহলো নাই এইটো বেলেগ কথা বেলেগ এটা জয় কৰিম কিন্তু এইটো যেটো আছে সেইটোটো মিলাব লাগিব সেইকাৰণে যদি তাৰ এগেইনষ্টত যায় তেতিয়াহ'লে যেটো নাম্বাৰ থাকে মই দেখিছো সেই নাম্বাৰটোৰ ৰিপ্ৰেজেন্ট কৰা যেটো প্লেনেটৰ অন্তৰালত যি ৰিমেডিয়েল মেজাৰ্স থাকে সেইটো যদি কৰা যায় তেতিয়াহ'লে তাৰ ৰিজাল্ট নোপোৱাকৈ নাথাকে মানে ৰিজাল্ট প্ৰাপ্তি হয় সেইটো পদ্ধতি মই এপ্লাই কৰি পাইছো গতিকে তেনেদৰে কৰিলেও সেই কাম দিয়ে
অত্যন্ত জৰুৰী হৈ পৰে সেইকাৰণে কৈছো যে মেট্ৰিক দিব দেখিব যে তাৰ লগত মেচিং হোৱা নাই ডেট মিনছ সি ফেইল কৰিব বা ডিজায়াৰ ৰিজাল্ট নাপায় তেতিয়া কি কৰিব সেই বছৰটো সি বহি দিব নোৱাৰে গতিকে যেহেতু তাৰ এনিমি নাম্বাৰ থাকে গতিকে এনিমি নাম্বাৰটো যিটো ৰিপ্ৰেজেন্টেটিভ যিটো প্লেন থাকে তাৰ আন্ডাৰত যিটো ৰিমেডিয়েল পাৰ্ট আমাৰ দিয়া হৈছে সেইটো যদি কৰা যায় তেনে ৰিজাল্ট পায় কাৰণ কি তেতিয়া যিটো মেলেফিক আছে সেইটো টাৰ্ণ টু বেনিফিকত আহে গতিকে এইভাবে কামবিলাক কৰিব পৰা যায় আৰু মই কৰাইছো আৰু সেইমতে মই ৰিজাল্ট পাইছো এতিয়া সাপোজ এখন গাড়ী লৈ ললে নাজানে যেটো গাড়ীখনৰ এগেইনষ্টত আছে প্ৰবলেম কি আছে তেতিয়া কি কৰিব তাৰো ৰিমেডিয়েল পাৰ্ট আছে সেইটোৰ ব্যৱস্থা কৰি দিয়া হয় কাৰণ গাড়ী একেই থাকিব কাৰণ গাড়ীখনটো বিক্ৰী দিব নোৱাৰে আজি 10 লাখৰ গাড়ীখন আনিলে যদি এইটো মিলা নাই বিকিবলৈ কি লাখ পাব 8 লাখ পাব 2 লাখ যাব গতিকে এইটো ৰিমেডিয়েল পাৰ্ট তাত ব্যৱহাৰ কৰিব পৰা যায় সেইবিলাক চেকচেছ আছে আমাৰ যিসকল পুৰণা ষ্টুডেণ্ট আছে তেওঁলোকে এপ্লাই কৰিছে ৰিজাল্ট পাইছে হয় স্যাৰ ইমান ধুনীয়াকৈ আমাক সৰলভাৱে বুজাই দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো দৰ্শকসকল আপোনালোকে নিশ্চয় বুজিছে যে আমাৰ নাম্বাৰবিলাক কেনেকৈ আমাৰ লগত কানেক্ট হৈ থাকে আমি শুই উঠাৰে পৰা আমি কেইটা বজাত উঠিছো আমি অফিচলৈ কেইটা বজাত গৈছো আমি কিবা এটা শুভ দিনত কোনটো দিনত গৈছো কি তাৰিখে গৈছো সেইবিলাক গোটেই বস্তুখিনি আমাৰ লাইফত মানে প্ৰযোজ্য হৈ থাকে আৰু সেইবিলাকৰ মতেই আমাৰ ৰিজাল্টবিলাক ওলাই থাকে গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড তেন্তে আমাৰ ইনষ্টিটিউটত আহি এই নিউমাৰলজি এষ্ট্ৰলজি বাস্তু বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে অনলাইন অফলাইন সকলোতে উপলব্ধ আছে আপোনালোকে শিক্ষা ল'ব পাৰে আৰু স্ক্ৰীনত ছাৰৰ নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব আৰু নিউমাৰলজিৰ বিষয়ত যদি আপোনালোকে বিশদভাৱে জানিব বিচাৰে তেন্তে ছাৰৰ আন এটা ইউটিউব চেনেল ডক্টৰ দেৱজিৎ নাথ ফৰ ইউ বুলি এটা চেনেল আছে আপোনালোকে সেই চেনেলটো সাৰ্চ কৰি তাত কেইবাটাও ফ্ৰী নিউমাৰলজি ক্লাছৰ ভিডিঅ' আছে আপোনালোকে চাব পাৰিব আৰু নিজৰ লাইফত এপ্লাই কৰিব পাৰিব আৰু নিউমাৰলজিৰ ওপৰত যিখিনি আপোনালোকে এপ্লাই কৰে সেইখিনি কেনে পালে আমাক কমেণ্টত জনাব লাইক কৰিব ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰে আমাকো উৎসাহিত কৰাৰ লগতে সমগ্ৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব স্যাৰ আজিলৈ ভিডিঅ'টো সামৰিছো ধন্যবাদ